হেল্ল' এভৰিৱান, মিষ্টাৰ ক'লে আজি বন্ধবাৰ যিহেতু কেনে স্পেচিয়েল কিবা এটা বনোৱা। ময়ো বনাবলৈ আহি গ'লোঁ। মাছ আছিলে, মাছ দি মেলি ভেদাইলতা নৰসিংহ পাত বইল আলু দি মেলি এনেকৈ ধুনীয়াকৈ জোল এখন বনালোঁ। অকণমান জালুকো দি দিলোঁ দেই। তাৰপিছত আজি বোলো চব হেল্ডি বস্তুৱে বনাওঁ। কচু আৰু কণবিলাহী দি ভাজি বনালোঁ। তাৰপিছত ব্ৰকলি ভাজি বনালোঁ আৰু কাঁহীখন এনেদৰেই আজি দুপৰীয়া সাঁজটো আমি এনেদৰেই খালোঁ। কেনেকুৱা লাগিছে কাঁহীখন জনাবচোন কমেণ্ট কৰি, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ আপোনালোকে দেই। বহুতে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। এয়া ৰাতিলৈ অৰ্ডাৰ দিলে মিষ্টাৰে হাঁহৰ মাংস ড্ৰাই ফ্ৰাই। তেওঁ ক'লে আজি অৰ্ডাৰ দিয়ে খাওঁ, কিন্তু অলপ পিঁয়াজ বেছি দিছিলে, মিঠা আছিলে সেইকাৰণে তেওঁ অকণমান নিমখ দি আৰু এবাৰ ফ্ৰাই কৰি ল'লে। তাৰপিছত মই ৰুটি আৰু এয়া বুট দালি বনালোঁ ধুনীয়াকৈ, তেজপাত আৰু শুকান জলকীয়া দি বনাইছোঁ, খাবলৈ টেষ্টি লাগিব। তাৰপিছত এইখিনি মাংসও আছে লগত, এনেকৈ খাম আৰু আমি এতিয়া খাই লওঁ। আকৌ লগ পাম আপোনালোকক নতুন ভিডিঅ'ত। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব দেই। আজিলৈ আহিছোঁ, পুনৰ লগ পাম।